Hi friends, good evening and welcome to my YouTube channel. PriyankZ VlogS. Yeah, বৰ্তমান মই আছো ডিব্ৰুগড় জিলাৰ জগন্নাথ মন্দিৰত। ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ দূৰত অৱস্থিত এই মন্দিৰটো মোৰ বেক সাইডে আপোনালোকে দেখা পাইছেই চাগে। বহুত ধুনীয়া মন্দিৰটো। মই মন্দিৰটোৰ ভিতৰলৈ যাম আৰু মন্দিৰটোৰ গোটেই চাৰিওফালটো মই দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক। মই মন্দিৰটোৰ ভিতৰলৈ যাম এতিয়া। ইমান ধুনীয়া লাগিছে মন্দিৰটো দেখিবলৈ, গোটেই চাৰিওফালটো ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু অকণমান এন্ধাৰ হ'লে গোটেই চাৰিওফালে লাইট যেতিয়া জ্বলিব আৰু ধুনীয়া লাগিব দেখিবলৈ। আৰু অকণমান এন্ধাৰ হ'লে একদম চিধা চিধি আছে মন্দিৰটো। পৰিৱেশটো ইমান ধুনীয়া হৈছে, দেখিয়ে ভাল লাগিছে চাৰিওফালটো। আপোনালোকক এবাৰ দেখাই দিছোঁ মই গোটেই চাৰিওফালটো। বহুত দূৰ দূৰণি মানুহ আহিছে ইয়ালৈ, বহুত দূৰৰ পৰ্যটক আছেহি, বিভিন্ন ধৰণৰ মানুহ আছে। মই এতিয়া ওপৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ মন্দিৰটো। ষ্টেপ বগাব লাগিব কেইটামান। দুইফালে টাব লগাই দিছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। মন্দিৰটোৰ ভিতৰখন ইমান চফাকৈ ৰাখিছে, ইমান পৰিপাটিকৈ ৰাখিছে, দেখিয়ে মনটো বহুত ভাল লাগিছে। এনেদৰে চফাকৈ ৰাখিলে মনটো এনেই কিবা এটা ভাল লাগে। একদম নিট এণ্ড ক্লিন, একো এটা পৰি থকা নাই, বহুত চফা হৈ আছে। ইমান ধুনীয়াকৈ ৰং কৰি থোৱা হৈছে, দেখিবলৈ ধুনীয়া লাগিছে। গল্ডেন কালাৰ আৰু ৰেড কালাৰ ৰং কৰি থোৱা আছে। লাইট জ্বলাই দিয়া আছে, সেয়া মানুহ দেখিছে থাকেই। এতিয়া এনেও পৰ্যটক অহাৰ সময়। মন্দিৰটোৰ ভিতৰত দেখিছে মানুহ ধেৰ আছে। মই আপোনালোকক দূৰৰ পৰাই দেখাই দিছোঁ মন্দিৰটো। দেখা পাইছে দূৰৰ পৰা, আপোনালোকক জুম কৰি মই এবাৰ দেখুৱাই দিছোঁ। এয়া আপোনালোকে দেখিছে মই ভিডিঅ' কৰি দেখা লাইটৰ পোহৰবিলাক, লাইট জ্বলাই থোৱাৰ কাৰণে লাইটৰ পোহৰবিলাক অলপ চকুত ধৰিছে। এবাৰ জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। মন্দিৰটোৰ ছাইডৰ ৱালবিলাকত এনেদৰে কিছুমান মূৰ্তি বনাই থোৱা আছে, বহুত ধুনীয়া ধুনীয়াকৈ বনাইছে, দেখিবলৈও বহুত ধুনীয়া লাগিছে। মন্দিৰটোৰ ছাইডৰ ফালৰ পৰা আপোনালোকক এবাৰ মই দেখুৱাই দিছোঁ তলৰ পৰা ওপৰলৈ। মন্দিৰটোৰ ভিতৰত আৰু এনেদৰে সৰু সৰুকৈ মন্দিৰ বেলেগ বেলেগে আছে। বিমলা মন্দিৰ এইটো, ধুনীয়া লাগিছে চাৰিওফালটো। আৰু মূৰ্তিবিলাক ইয়াৰ প্ৰত্যেকটো মূৰ্তি ব্লেক কালাৰ আছে আৰু মূৰ্তিটোৰ বেক চাইডটো গল্ডেন কালাৰ আছে। ধুনীয়া লাগিছে বহুত দেখিবলৈ। লক্ষী মন্দিৰ ভিতৰৰ মূৰ্তিটো আপোনালোকে দেখিছে যে আগৰটোৰ নিচিনা একেই। মূৰ্তিটোৰ কালাৰটো ব্লেক আৰু বেক চাইডটো গল্ডেন কালাৰত আছে। মন্দিৰটোৰ চাৰিওফালে ৱালত ধুনীয়া ধুনীয়াকৈ চিত্ৰ অংকন কৰি থোৱা আছে, দেখিবলৈ ধুনীয়া লাগিছে। গোটেই চাৰিওফালটো দেখিছে আপোনালোকে, বেৰত ছবিবিলাকৰ ওচৰত লাইট জ্বলিছে, এতিয়া অলপ বেছি ধুনীয়া লাগিছে।
চাৰিওফালটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ লাইট জ্বলাই দিছে বহুত ধুনীয়া লাগিছে ৰাতিৰ ভিউটো বেছি ধুনীয়া লাগে দেখিবলৈ যেতিয়া আটাইকেইটা মন্দিৰত লাইট জ্বলাই দিয়া হয় ইয়াৰ সৌন্দৰ্যটো বেলেগ হৈ পৰে তেতিয়া বহুত ধুনীয়া লাগে দেখিবলৈ আজি মই আপোনালোকক কিমানতে এৰিছোঁ মোৰ ভিডিঅ'টো শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুনকৈ যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেদৰে নতুন নতুন ভিডিঅ' আপোনালোকে চাই থাকিবলৈ পাব তেন্তে টাটা বাই বাই জয় অসম and thanks for watching